জীৱনটো ইমান সহজ নহয়। বেছি কথা ক'লে কয় সকলোৱে ই পাগল, কম কথা ক'লে কয় ইয়াৰ বহুত এটিটিউড, আৰু কিবা কামৰ খাতিৰত কাৰোবাৰ সৈতে কথা পাতিলে মানুহে কয় ই বহুত স্বাৰ্থপৰ। টকাৰে সকলো কিনিব পাৰিলেও যোগ্য সন্মান আৰু সঁচা ভালপোৱা কিনিব নোৱাৰি। পিছলৈ ঘূৰি চোৱাটো হৈছে আৱেগ, সন্মুখলৈ চাই আগবাঢ়ি যোৱাটো হৈছে বাস্তৱতা। জীৱনত আমি বহু শিক্ষা পাওঁ, কিন্তু ঠগ খাই পোৱা শিক্ষাবোৰে আমাক জীৱনৰ বাস্তৱতা শিকায়। শিক্ষা সকলোৱে অৰ্জন কৰিব পাৰিলেও ভদ্ৰতা সকলোৱে অৰ্জন কৰিব নোৱাৰে। দুখ বা কষ্টৰ বাবে কেতিয়াও নিজকে শেষ কৰি নিদিব। জীয়াই থাকিলে এদিন সুখৰ মুখো দেখা পাবই। মানুহৰ সকলোতকৈ ডাঙৰ বাধা হৈছে মায়া। এই জগতত খুব কম মানুহে আছে যি মায়া অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰে, আৰু যি মায়া ত্যাগ কৰিব নোৱাৰে তেওঁৰে কষ্টৰ সীমা নাথাকে। যাক বহুত বেছি আপোন বুলি ভবা হয় তেওঁৰ অৱহেলা সহ্য কৰাটো খুবেই কষ্টকৰ হয়। কষ্ট এনে এটা বস্তু যিটো কেৱল নিজেই বহন কৰিবলগীয়া হয়। ইয়াৰ ভাগ কোনেও ল'বলৈ নাহে। মনৰ শান্তি এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ সম্পত্তি। সকলো মানুহ হ'ব পাৰিলেও সকলোৰে মানসিকতা কেতিয়াও একেই নহয়। দূৰৈৰ পৰা মানুহ চিনাটো সহজ, কিন্তু মানুহৰ ভিতৰখন কেতিয়াও চিনিব নোৱাৰি। আপোনাৰ চেষ্টা আৰু প্ৰতিভা যিমানেই প্ৰবল নহওক লাগে, সফল হ'বলৈ কিছু সময় লাগিবই। যি বিচাৰে তেওঁ হাবাথুৰি খাই বিচাৰি ফুৰিলেও নাপায়, আৰু যি পায় তেওঁ সঠিক মৰ্যাদা দিব নাজানে। এয়াই বাস্তৱতা। বহুত কিবা কিবি পাই যাব, কিন্তু হেৰাই যোৱা দিনবোৰ কেতিয়াও ঘূৰাই নাপায়। জীৱন এখন বৈ থকা নৈৰ দৰে, কেতিয়াও কাৰো বাবে থমকি নৰয়। কেৱল বাধা পালে ৰাস্তা সলনি কৰে। খোজ দিয়া ৰাস্তাটো কেতিয়াও সলনি নহয়, সলনি হয় কেৱল সেই ৰাস্তাৰে খোজ দিয়া মানুহবোৰ। মনোবিজ্ঞানীসকলে কৈছে, যদি সময়ৰ লগে লগে ভুল বুজাবুজিবোৰ দূৰ কৰা নাযায় তেন্তে গোটেই জীৱনৰ বাবে দূৰত্ব তৈয়াৰ হয়। সপোন বহুত, সাধ্য অল্প। এয়াই হৈছে মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ জীৱনৰ গল্প। এটা কথা সদায় মনত ৰাখিব, আঘাত অবিহনে জীৱনত আপুনি কেতিয়াও উন্নতি কৰিব নোৱাৰে। অপমান কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সন্মান কৰিবলৈ শিক্ষা লাগে। ৰূপক লৈ গৌৰৱ নকৰিব, কাৰণ সেই ৰূপ আপুনি তৈয়াৰ কৰা নাই। যদি গৌৰৱ কৰিবই বিচাৰে তেন্তে এটা ভাল গুণক লৈ গৌৰৱ কৰা উচিত, কাৰণ সেই গুণ আপুনি তৈয়াৰ কৰিছে। জীৱনত সুখী হ'বলৈ বেছি কিবা কৰাৰ প্ৰয়োজন নাই। লাগে কেৱল সততা, বিশ্বাস আৰু সঁচা ভালপোৱা। মা-দেউতাৰ মৰমৰ বাহিৰে এই পৃথিৱীত ফ্ৰীতে একো পোৱা নাযায়। মা-দেউতাৰ বাহিৰে এই পৃথিৱীত কোনেও বুজি নাপায় কোনটো আপোনাৰ খং, কোনটো অভিমান। জোৰ কৰি হাঁহিব পাৰি, কিন্তু জোৰ কৰি ভালে থাকিব নোৱাৰি। মধ্যবিত্তসকলে কেতিয়াও সমস্যা মুক্ত নহয়, সমস্যা যুক্তহে হয়। বাস্তৱতা কিমান কঠিন তেতিয়াহে বুজা যায় যেতিয়া একেবাৰে কাষৰ মানুহবোৰ বিপদৰ সময়ত আঁতৰি যায়। সেইবাবে আনৰ ওপৰত ভৰসা নকৰি নিজেই নিজকে আগুৱাই নিয়াৰ চেষ্টা কৰক। মাজে মাজে কষ্ট পোৱাও ভাল, কাৰণ কষ্টই মানুহক পৰিৱৰ্তন কৰে, কষ্টই মানুহক শক্তিশালী কৰে। মানুহ সঁচাই আজব। আঘাত দি কয় দুখ পাইছা নেকি, কষ্ট দি কয় তুমি মনে মনে কিয় আছা, আৰু কন্দুৱাই কয় কান্দিছা কিয়। আপোনাৰ যদি খং বেছি তেন্তে আজিৰ পৰাই সেই খঙক নিয়ন্ত্ৰণ কৰক, কাৰণ এই খঙৰ বাবেই বহুত ভাল ভাল সম্পৰ্কও নষ্ট হৈ যায়।